নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ইউটিউব চেনেল লাৰ্নিং টেকলৈ স্বাগতম জনাইছো। আপোনালোকে অসম টেট পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 5 ৰ পৰা ক্লাছ 10 লৈ পঢ়ি আছে বা যিসকল কেণ্ডিডেটে বিভিন্ন কম্পিটিটিভ এক্সাম কাৰণে নিজকে প্ৰস্তুত কৰি আছে কিন্তু গণিত সাবজেক্টটো ভয় পায় বা গণিত সাবজেক্টটো টান লাগে। গণিত সাবজেক্টটো টান নেকি? নিশ্চয় নহয়। গণিতটো সহজ সাবজেক্ট আৰু ইয়াত নম্বৰ কেৰি কৰা সহজ। কেনেকৈ আমি যদি বাস্তৱত চাওঁ, যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন এক্সামত এপিয়াৰ হয় বা মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টবিলাক চালে আমি দেখা পাওঁ ভাল ছাত্ৰ-ছাত্ৰীয়ে গণিত পৰীক্ষাত হায়েষ্ট মাৰ্ক পায়। ইয়াৰ কাৰণ কি? গণিত সহজ সাবজেক্ট আৰু আমাৰ কাৰণে এইটো টান হৈ আছে বা আমি গণিত সাবজেক্টটো ভয় পাই আছো। ইয়াৰ কাৰণ এটাই, সেইটো হ'ল আমাৰ কি? কনচেপ্টৰ অভাৱ। আৰু যদি আমি এক্সপাৰ্ট বনিব খোজো তেনেহ'লে আমাক লাগিব কিছুমান ট্ৰিক আৰু এক্সাৰচাইজ বা প্ৰেক্টিছ। এইখিনি হ'লে আমাৰ গণিত সাবজেক্টটো ইজি হ'ব আৰু গণিত আমাৰ প্ৰিয় সাবজেক্ট। তেনে মই আপোনালোকৰ মাজত বেচিক মেথামেটিক্সৰ কিছুমান কণ্টেণ্ট ফুল কনচেপ্টৰ সৈতে লৈ আহি আছোঁ। আপোনালোকে জাষ্ট সেই ভিডিঅ'ৰ মাজেৰে যাওক, সেইবিলাক চাওক। চোৱাৰ পিছত আপোনালোকে টেক্সট বুক বা গাইড বুক যিয়ে নহওক তালৈ যাওক, তাৰ প্ৰব্লেম সলভ কৰিবলৈ লওক। চাব তেতিয়া আপোনালোকৰ সেই প্ৰব্লেমবিলাক ইজি হৈ যাব। তো এইখিনি পোৱাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। মোৰ ভিডিঅ' চাবৰ কাৰণে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত ক্লিক কৰক। আজিলৈ এইখিনিয়ে। নেক্সট ভিডিঅ'ত আপোনালোকৰ মাজত আকৌ আহিম। তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।